নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমাৰ হালতে বোৱা কেইযোৰমান কাপোৰ চাওঁ আহকচোন। এখন চাদৰখন হয়, চাদৰখন গোলাপ ফুলৰ হয়, ঘন বুটা আছে, আগত বক্স আছে, গছ ফুল দুটা, এইটো গছা ফুল বুলিও কয়, ঘন বুটা। আছে বুটা, কেইবাটাও কালাৰ আছে, মিনা কৰা, গেৰ, আগটো বক্স হয়। চাদৰ হয়, গেৰ চাদৰ হয়, তো আচলটো এখন চাদৰ লতা ফুলৰ হয়, মাজতো মিনা আছে, কেইবাটাও কালাৰ ফুল আছে, বুটা, ফুলৰ বুটা কেইবাটাও কালাৰ, লতাৰ ফুলৰ হয়, আচলটো লতা ফুলৰ, কেইবাটাও কালাৰ হয়, যথেষ্ট দীঘল হয়, চাদৰ এখন হৈছে মেখেলাখনতো বুটা আছে অলপ ওপৰলৈকে, পতি আছে, পতি এইটো ব্লাউজৰ পিছ এনেকৈ বুটা থাকিব এনেধৰণে। এইখন হৈছে টছত পাত বোৱা, এইটো গছ পুলি যেনে বুটা থাকিব, ওপৰলৈকে আছে বুটা, টছত পাত বোৱা, টছত পাত বোৱা, টছত পাত বোৱা। টছত পাত বোৱা হয়, টছত পাত বোৱা।
হয় মেখেলাখনৰ নাম বুটা আছে। এইখিনি আছে পটি, ব্লাউজৰ পিছত ফুল এপাট বুটা